নমস্কাৰ বন্ধুসকল, আপুনিওপাৰিবা নামৰ মোৰ ইউটিউব চেনেলটোত পুনৰ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম এটা বিশেষ এপ্লিকেশ্যনৰ বিষয়ে, যিটো এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে আহৰণ কৰিব পাৰিব কিছুমান নজনা কথাৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰোঁ যে যিবিলাকে ইংৰাজী ভাষাটোত অধ্যয়ন কৰিবলৈ অলপ অসুবিধা অনুভৱ কৰে, সেইবিলাকে চিন্তা নোহোৱাকৈ অধ্যয়ন কৰিব পাৰিব। কথাতে কয় নহয়, জ্ঞানৰ হেনো কোনো ভাষা নাথাকে। বন্ধুসকল, আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইলটো খুলি লওক। তাৰপিছত আপুনি প্লে ষ্ট'ৰলৈকে যাব। প্লে ষ্ট'ৰলৈ যোৱাৰ পিছত এতিয়া আপোনাৰ ওপৰৰ চাৰ্চ অপশ্যনত, অৰ্থাৎ চাৰ্চ ফৰ এপছ এণ্ড গেম য'ত লিখা আছে তাত আপুনি টাইপ কৰিব উইকিপেডিয়া। ঠিক আছে বন্ধুসকল, এতিয়া চাৰ্চ কৰিছোঁ। যিহেতু মোৰ তাত এপছটো ইতিমধ্যে ইনষ্টল হৈ আছে, সেয়েহে মোৰ তাত অ'পেন বুলি আহিছে। এতিয়া মই অ'পেন কৰিছোঁ। আপুনি উইকিপেডিয়া এপ্লিকেশ্যনটো ইনষ্টল কৰি অ'পেন কৰাৰ পিছত এনেকুৱাকৈ খোল খাব। এতিয়া বন্ধুসকল, ওপৰত দেখি থকা চাৰ্চ উইকিপেডিয়া টাইপ কৰি নিজৰ প্ৰয়োজনীয় তথ্যখিনি উলিয়াই ল'ব পাৰিব। মই দেখুৱাই দিছোঁ। আপুনি চাৰ্চ উইকিপেডিয়াত স্পৰ্শ কৰক। এনে কৰাৰ লগে লগে স্ক্ৰীনখনত দেখুওৱাৰ দৰে ভাষাৰ অপশ্যন আহিব। আপুনি নিজৰ ভাষাটো বাছি ল'ব। মই আপোনালোকক বুজি পোৱাত সহজ হ'বলৈ অসমীয়া ভাষাটো বাছি লৈছোঁ। উদাহৰণস্বৰূপে মই চাৰ্চ কৰি দেখুৱাব বিচাৰিছোঁ অসম বুৰঞ্জী। এই দেখিছে, স্ক্ৰীণত দেখা পাইছে বুৰঞ্জী আহিছে, অসমৰ ইতিহাস, দেওধাই অসম বুৰঞ্জী, বিভিন্ন বিষয়বস্তুবিলাক আমি দেখিবলৈ পাইছোঁ। ঠিক এইদৰে মই এইবাৰ জানিব বিচাৰিম বড়ো ভাষা। চাৰ্চ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে বিষয়বস্তুবিলাক আমাক আগবঢ়াইছে। ঠিক সেইদৰে এইবাৰ মই চাৰ্চ কৰিব বিচাৰিম কেৱল ৰাভা শব্দটো। ৰাভা। চাওক কি সুন্দৰকৈ আমাক তথ্যবিলাক দাঙি ধৰি আছে। ৰাভা জনগোষ্ঠীৰ বিষয়ে আমাক জনাইছে। ঠিক তেনেদৰে মই উদাহৰণস্বৰূপে জ' বাইডেনো চাৰ্চ কৰিছোঁ। চাৰ্চ কৰোঁতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ বিষয়ে সুন্দৰকৈ তথ্য আগবঢ়াইছে। এনেদৰে মই এইবাৰ গোৰ্খা চাৰ্চ কৰিছোঁ। ঠিক সেইদৰে সুন্দৰকৈ তথ্য আগবঢ়াইছে। তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টো ইমানলৈয়ে। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনিও পাৰিব নামৰ মোৰ ইউটিউব চেনেলটোৰ নতুন নতুন আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।